1942 চনৰ 20 ছেপ্টেম্বৰ তাৰিখে কনকলতা বৰুৱাই গণ আন্দোলনত গহপুৰ থানাত জাতীয় পতাকা উৰাবলৈ গৈ জীৱন দান কৰে। গতিকে আমি সেই 20 ছেপ্টেম্বৰটো জাতীয় বীৰাংগনা হিচাপে আমি জাতীয় চেতনা দিৱস হিচাপে প্ৰতি বছৰে পালন কৰি আহিছোঁ। এইবেলি আমাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশক্ৰমে চাপৰত জাতীয় চেতনা দিৱস উৎসৱটো পালন কৰিছোঁ। আজি আমি অনুষ্টুপীয়াকৈ বীৰাংগনা কনকলতা বৰুৱাৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আমাৰ প্ৰথম কাৰ্যসূচী আছিল বন্তি প্ৰজ্বলন, দ্বিতীয়তে আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আমি আশা ৰাখিছোঁ এই কনকলতাই যিখিনি আদৰ্শ দেখুৱাই গৈছে, আমাৰ নাৰী সমাজ তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আমাৰ দেশ তথা ৰাজ্যত যাতে তেওঁৰ আদৰ্শৰে আদৰ্শিত হৈ উঠি অহা প্ৰজন্মক যাতে আগবঢ়াই লৈ দিয়ে। আজি যিখন সমাজ দুৰ্নীতি ভ্ৰষ্টাচাৰ হৈছে, সেই দুৰ্নীতি ভ্ৰষ্টাচাৰক যাতে আমাৰ লেখিকাসকলে তেওঁলোকৰ লিখনিৰ দ্বাৰা নাশ কৰিব পাৰে আৰু এখন সুস্থ সমাজৰ আমি গঢ়ি তুলিবলৈ সকলোৱে কেন্দ্ৰৰ পৰা গোটেই অসমৰ পৰা তথা আমি এই সৰু চাপৰ অঞ্চলৰ নাৰীসকলক আগবাঢ়ি আহিছোঁ, হাতত হাত ধৰি সজত খোজ মিলাই। গতিকে আমি কনকলতাক আজি অতি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আৰু চাপৰ শাখাৰ সহযোগ